আশা কৰোঁ সকলো ভালে আছে। ৰিচেণ্ট মই যিটো ভিডিঅ' চং দিছিলোঁ সকলোৱে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে, খুবেই ভাল লাগিছে আৰু আশা কৰোঁ এনেকৈ সদায় মোক আশীৰ্বাদ মৰম দি যাব আপোনালোকে। মই যেতিয়া ভিডিঅ' চংটো কৰিছিলোঁ কিছুমান জমনি পাৰ্ট আছে যিখিনি দিব পৰা নহয়, কেমেৰাতহে ৰৈ গ'ল। ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ, ব'লকচোন চাই লওঁ। নাই দুটামানে আছিলে। ৰিবুৱে আচলতে খুব লাজ কৰে, তাক সদায় গালি দি নহ'লে মাৰি তাক ক'বলগীয়া হয়। সি খুবেই লাজ কৰে, কিন্তু আগতে যেতিয়া মই গোটেইকেইটা ভিডিঅ' চাওঁ মই তাৰ লগতে কৰিছোঁ। এই প্ৰথমৰ পৰা এতিয়া ৰিবুটো মানে সম্পূৰ্ণ চেঞ্জ হৈছে, সি অলপ বাৰু আগতকৈ। মই চুলিৰ কাৰণে আৰু এটা বস্তু অৰ্ডাৰ দিছিলোঁ দেই। যিহেতু মানে আগতে যিটো মই মামাআৰ্থৰ হেয়াৰ মাস্কটো লগাই ভাল পাইছিলোঁ, সেইবাবে ভাবিলোঁ এই শ্বেম্পু, যিটো মোৰ সৰু সৰু দুটা চেম্পল আছিলে, শ্বেম্পু কণ্ডিশ্যনাৰ, মই সেইটো লগাই ভাল পালোঁ। সেইবাবে ভাবিলোঁ আকৌ অৰ্ডাৰ দিওঁ। ৰ'ব মই আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে অনিয়ন শ্বেম্পু উইথ অনিয়ন এণ্ড প্লেন কেৰাটিন, আৰু এইটো হৈছে কণ্ডিশ্যনাৰটো হৈছে উইথ অনিয়ন এণ্ড কোকোনাট। এইটোত প্লেন কেৰাটিন আছে, ইয়াতো অনিয়ন আছে বাৰু, কিন্তু ইয়াত অনিয়ন উইথ কোকোনাট। খুবেই ভাল, কোনো খালি এইটো মানে প্ৰমোশ্যনৰ কাৰণে নহয়, মই লগাই ভাল পাইছোঁ। কাৰণ মোৰ মানে চুলিখিনি কি জানেনে, বহুত ড্ৰাই আৰু ছিগি গৈছিলে দেই, বহুত ড্ৰাই, য'ত বান্ধে, আৰু চুলিখিনি অকণমান দীঘল কাৰণে ভাঙিবলৈ অলপ প্ৰব্লেম হৈ যায়। সেইকাৰণে মামাআৰ্থটো খুব ভাল বুলি মই শুনি আছিলোঁ দেই। তাৰপিছত ভাবিলোঁ নাই, ট্ৰাই কৰিয়ে চাওঁ, কিন্তু খুবেই ভাল পাইছোঁ। আপোনালোকে ইউজ কৰি চাব, খুবেই ভাল পাব। আৰু ভাবিছোঁ ম'ম' বনাওঁ আজি। এনেও ওলাই মেলি যাব নোৱাৰোঁ, আৰু এই লকডাউনটো যে কেতিয়া শেষ হ'ব, মোৰ মানে আজিকালি খংহে উঠে। প্ৰথমতে ভাল লাগিছিল অলপ ঘৰত সোমাই মেলি চিল কৰিবলৈ টাইপ মানে, কিন্তু এতিয়া মানে খং উঠিছেগৈ আৰু ঘৰত সোমাই আমনি লাগে। ভাবিছোঁ ঘৰতে এবাৰ ম'ম' বনাওঁ দেই। সকলোৱে জানেই ম'ম' বনাব, তথাপিও মই যেনেকৈ বনাওঁ তেনেকৈ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। ব'লকচোন বনাওঁ। আৰু ইমান গৰম পৰিছে কি ক'ম, আৰু সকলোৱে ভালকৈ থাকিব দেই। ব'লকচোন চাই লওঁ কেনেকৈনো বনাওঁ ৰেচিপিটো ম'মৰ। ব'লক। ফাৰ্ষ্টতে আমি চাটনিৰ কাৰণে বিলাহী পুৰি ল'ম। মই লৈছোঁ 5টা বিলাহী, আৰু সেই 5টা বিলাহী মই এনেকৈ গেছত পুৰি ল'ম, অলপ বাকলিটো ক'লা হোৱাকৈ, কাৰণ ভালকৈ নিসিজিলে ইমান ভাল নালাগিব। সেইকাৰণে মই ভালকৈ সিজাই ল'ম এনেকৈ পুৰি অলপ। তাৰপিছত আমি বিলাহী লৈছোঁ 5টা, নহৰু লৈছোঁ, মান ধনিয়া লৈছোঁ, নৰসিংহ লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা লৈছোঁ। তাৰপিছত এইখিনি আমি এভাগকৈ মিক্সিত মাৰি ল'ম, কিয়নো মোৰ বাতিটো হৈছে সৰু, সেইকাৰণে মই বেলেগকৈ মিক্সিত মাৰি ল'ব লাগিব। সেইকাৰণে প্ৰথমতে মই বিলাহীখিনি পিচি ল'ম। তাৰপৰা বিলাহীখিনি পিছাৰ পিছত মই এনেকৈ বাতি এটা ল'ম, বাতিটোতে বাকি ল'ম, যাতে বাকীখিনি পিচি মোৰ ইয়াত মিক্স কৰিবলৈ মোৰ সুবিধা হয়, সেইবাবে। আৰু ইয়াতে কি জানেনে, এডোখৰ থাকিলে পিচ নাখালে মই এইটো নিসিজিলে বুলি ভাবিছোঁ, কাৰণ এনেকৈ যেতিয়া ৰৈ গ'ল, সেইবাবে মই সেইটো ছাইডত থলোঁ। এতিয়া আমি পিঁয়াজ, তাৰপিছতে মান ধনিয়া ল'ম, আৰু ল'ম নহৰুখিনি, সেইখিনি ভালকৈ আকৌ পিচি ল'ম। পিছাৰ পিছত একেলগে বিলাহীৰ সৈতে মিক্স কৰি দিম। ব'লকচোন আমি এইখিনি পিচি লওঁ। পিছা আমাৰ হৈ গ'ল। এইখিনি দেখিছেনে, এইখিনি আমি এতিয়া আকৌ বিলাহীৰ লগত মিক্স কৰি দিম। খাবলৈও যে কিমান কষ্ট কৰিব লাগে নহয়নে। তাৰপিছত এতিয়া এইখিনি মিক্স কৰি হোৱাৰ পিছত আমি কি কৰিম, বাকী থকাখিনি
ইয়াত আকৌ পিচি ল'ম। হৈ গ'ল, এতিয়া ভালকৈ পিচি ল'লোঁ। এতিয়া আমি নৰসিংহ পাতখিনি মিহলি কৰিম। তাৰপিছতে আদাখিনি মোৰ শুকান, কিয়নো মায়ে আগতীয়াকৈ গুড়ি কৰি ৰ'দত দি ৰাখি থৈছিলে, সেইবাবে মই শুকান গুড়িয়ে দি দিছোঁ। এইখিনি আমি এতিয়া পিচি লওঁ। কথাটো ক'বলৈ থাকিয়ে গৈছিলে, ইয়াত মই সামান্য পানী দিছোঁ যাতে নৰসিংহ পাতখিনি পিচ খাই যায়, সেইটো মই দেখুৱাবলৈ থাকিলে। এতিয়া আমি কি কৰিম, এইখিনি হোৱাৰ পিছত আমি এতিয়া নিমখ দিম। নিমখ আপুনি নিজৰ সোৱাদ অনুসৰি ল'ব, কিমান পৰিমাণৰ আপোনাক নিমখ লাগিব। তাৰপিছত এতিয়া আমি মাংসখিনি কি কৰিম, মাংসখিনি প্ৰথমতে এবাৰ বইল কৰি তাৰ লেতেৰা পানীটো যাব দিম। তাৰপিছতে ইয়াত আদা, নহৰু, নিমখ, মছলা এনেকৈ মিক্স কৰি আমি 7-8টা চিটি দি ল'ম। তাৰপিছত এইখিনি মই ডোটো বনোৱা নেদেখুৱালোঁ, সকলোৱে জানে ময়দা দি বনাব লাগে। তাৰপিছতে এইখিনি আমি মাংসখিনি যে আমি বইল কৰিছিলোঁ সেইখিনি ইয়াতে ভৰাই এনেকৈ শ্বেপ দি ল'ম, ম'মৰ শ্বেপ দি ল'ম। মই নাজানো আৰু এইটো মোৰ কি শ্বেপ হয়। মই মাংসখিনি বনোৱা গুড়ি কৰাও নেদেখুৱালোঁ, মই মিক্সাৰতে দি দিলোঁ। আপোনালোকেতো জানেই সকলো, এয়া দেখিছেনে, এনেকৈ বনাই ল'লোঁ। মৰমো লাগিছে দেখি আকৌ ন। এইখিনি হ'ল। তাৰপিছত আমি কি কৰিম, উতলা পানী তলত দি ওপৰত এনেকৈ এখন দি দিছোঁ, ফুটা থকা, তাতে আমি এনেকৈ ঢাকোন দি দিম অলপ দেৰি। এয়া ফাইনেলি আমাৰ ম'ম', চাটনি আৰু চুপ ৰেডি। চুপখিনি কি হ'ল, মই যে এইটো বইল কৰিছিলোঁ আদা, নহৰু, মাংসখিনি তাৰে সেইখিনি হয়, সেইকাৰণে চুপ বনাম কাৰণেই মই প্ৰথম পানীটো পেলাই দিলোঁ। সেইখিনি আমাৰ ম'ম' হৈ গ'ল ৰেডি। সকলোৱে দেখিলে আজি ম'ম' বনালোঁ। তাৰপিছত কভাৰ ছঙৰ যিটো বিহাইণ্ড দ্য চিনছ থাকে সেইটো, আৰু হেয়াৰ কেয়াৰ। আজিলৈ আহিছোঁ, আকৌ সোনকালে লগ পাম। আৰু আপোনালোকক কথা এটা কওঁ দেই, আপোনালোকে যিমানখিনি মোক ছাবস্ক্ৰাইব কৰি থৈছে চেনেলটো, সিমানখিনি মোক চোৱা নাই, আৰু যিখিনিয়ে মোক ছাবস্ক্ৰাইব কৰা নাই তাৰ সংখ্যা ধৰি লওক 51%। যিখিনি মোক ছাবস্ক্ৰাইব কৰা নাই সেইখিনি মানুহে মোক চাই আছে, কিন্তু যিখিনিয়ে মোক ছাবস্ক্ৰাইব কৰিছে সেইখিনি 48%হে চাইছে। তো প্লিজ চাব ভিডিঅ'বিলাক, আৰু যদি বেয়া হয় তেতিয়াও ক'ব, ভাল হ'লেও ক'ব। প্লিজ অকণমান মৰম দিব। হয় বাৰু, বেলেগৰ নিচিনাকৈ ইমান ভালকৈ বনাব নাজানো ভিডিঅ', তথাপিতো চেষ্টা কৰোঁ। যিহেতু এটা কথা, লকডাউনত ঘৰতে সোমাই যিহেতু মানুহখিনি অলপ, মই বিশেষকৈ মোৰ যিহেতু সদায় ওলাই গৈ মেলি থাকোঁ, এতিয়া ঘৰতে এনিটাইম সোমাই 2 বছৰ একেৰাহে ঘৰত সোমাইছোঁ, ভাবকচোন। সেইকাৰণে ধৰি লওক অলপ মনটো কেতিয়াবা বেয়াও লাগে। সেইকাৰণে মই ভাবিলোঁ ভ্লগ বনাওঁ, কাৰণ প্ৰত্যেকটো কথা আপোনালোকৰ লগত যেতিয়া শ্বেয়াৰ কৰোঁ, আপোনালোকে যেতিয়া ৰিপ্লাই দিয়ে, কমেণ্ট কৰে ভাল হৈছে, বা এইটো এনেকৈ নহয় এনেকৈ কৰা হ'লে বেছি ভাল লাগিলহেঁতেন, তেতিয়াও ভাল লাগে। কাৰণ মানুহে মানুহৰ লগত যেতিয়া কথাবোৰ শ্বেয়াৰ কৰা যায়, তেতিয়া যদি ষ্ট্ৰেচ থাকে সেইখিনিও পাতল হয় খুব। সেইকাৰণে আৰু আপোনালোকে চাব, যদি ভাল পায় জনাব, বেয়া পায় তেতিয়াও ক'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।